হেল্ল' এভৰিৱান, এই ভিডিঅ'টো মই সেইদিনা ৰাতিপুৱাই ষ্টাৰ্ট কৰিছিলোঁ আৰু মই সেইদিনা আপাৰ আছাম যাবলৈ ওলাইছিলোঁ, মানে মোৰ জন্মৰ ঘৰখনলৈ বুলি। বিহু বুলি ক'লে আপাৰ আছামৰ কথাই সুকীয়া নহয় জানো, গতিকে ময়ো যাবলৈ ওলালোঁ মোৰ মাৰ পাপাৰ ঘৰখনলৈ। আৰু এই ভিডিঅ'টোত মই ঘৰত কি কি কৰিলোঁ, কাক কাক লগ পালোঁ, কি খালোঁ, এই সকলোবিলাক অলপকৈ ভিডিঅ' বনাই ৰাখিছিলোঁ আৰু এই ভিডিঅ'টোত মই সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এয়া আমি কাজিৰঙাৰ সেউজীয়াবিলাকৰ মাজে মাজে গৈ আছোঁ। এয়া আমি এতিয়া ঘৰ আহি পালোঁ আৰু পাপা এতিয়া চাহ বনাই আছে। কাইলৈ ৰাতিপুৱা গৰু গা ধুৱাব। এয়া এইখিনি হৈছে মাখিয়তী পাত, আপোনালোকে চিনি পায়নে? এয়া চাওক, এইখিনিকে কয় মাখিয়তী পাত। এইবিলাক চব কাইলৈ লাগিব গৰু গা ধুৱাবলৈ ৰাতিপুৱা। আৰু বহাগৰ 1 তাৰিখৰ দিনা আমাক খুৰাৰ ঘৰত ভাত খাবৰ কাৰণে আমন্ত্ৰণ জনালে দিগন্ত আৰু মোক। আমি দুইজনে গ'লোঁ আৰু তাত আমি কিবাকিবি বনালোঁ, মানে হাঁহ আৰু পচলা বনালোঁ, হাঁহৰ শুকান ভাজি বনালোঁ। ভণ্টি মই দুইজনীয়ে লগ লাগি বনালোঁ। ভণ্টি মানে খুৰাৰ ছোৱালী। আৰু সকলোবিলাক মোৰ কাজিনছ আহিছিলে। সকলোৰে লগত কথা পাতিলোঁ, বহুত হাঁহি ধেমালি কৰিলোঁ আৰু ভাল লাগিল। সন্ধিয়াটো সঁচাই বৰ ধুনীয়াকৈ পাৰ হ'ল। আৰু এইখিনি মই হাঁহৰ ড্ৰাই ফ্ৰাই বনাই আছোঁ, খাবলৈ বহুত টেষ্টি হৈছিলে দেই। এইজনী হৈছে মোৰ সৰু দাদাৰ ছোৱালী। তাই একদম মানে অকণমানো নাকান্দে, এনি টাইম হাঁহি থাকে আৰু সকলোৰে লগত যায়। তাই ইমান মৰম লগা হৈছে নহয়। ন তুমি এইখিনি বাৰু আপোনালোকে চিনি পাইছেনে নাই? এইখিনি হৈছে আমলৰি টোপ আৰু এইখিনি আপাৰ আছামৰ ফালে খুবেই পপুলাৰ হয়। বহাগৰ 1 তাৰিখৰ দিনা এই আমলৰি টোপবিলাক খায় আৰু লোকবিশ্বাস অনুসৰি আমলৰি টোপ খালে 100 এবিধ শাক নাখালেও হয়। আৰু কোৱা হয় এই আমলৰি টোপবিলাক খালে বহুতো ৰোগৰ পৰা মুক্তি লাভ কৰে। আৰু এইখিনি মায়ে কৈছে এইখিনি বোলে বেঙুনীয়া টেঙেচি হয়। কালাৰটো ইমানেই ধুনীয়া, মানে প্ৰত্যেকজোপাৰ ফুলৰে কালাৰবিলাক ইমান ব্ৰাইট নহয়। এজোপা বগৰী গছ হয়। এইটো কি বগৰী বুলি কয়? এইটো আমি ইয়াতে ৰঙা বগৰী বুলি কওঁ। আৰু এয়া আহোম বগৰী, এইটো আমাৰ এইফালে আহোম বগৰী বুলি কওঁ, হোম বগৰী বুলিও কয়। কেঁচা হৈ আছে, এতিয়া পকিবলৈ টাইম হোৱা নাই আৰু দুদিনমানৰ পিছতে এইবিলাক গোটেইবিলাক পকিব, ফল মূলবিলাক খাবলৈ মিঠা হ'ব। আৰু এইজোপা চাওকচোন, গছজোপাত পাত নাই কিন্তু অমিতা লাগি আছে। দেখিবলৈ কিমান ধুনীয়া লাগিছে, 3টা পাত নথকা অমিতা। আৰু এইজোপা ৰবাব টেঙাৰ গছ হয়। টেঙাবিলাক এতিয়া সৰু হৈ আছে আৰু এই ৰবাব টেঙাৰ ছিজনটো এতিয়া নহয়, যেতিয়া পথাৰত ধান তুলিবলৈ যায়, ধান দায়, তেতিয়াহে ৰবাব টেঙাৰ খোৱাৰ ছিজন। বিহুৰ দিনা মাহীহঁতো আহি ওলালেহি। এয়া মাহী, মামাৰ ছোৱালী, মাহীৰ বোৱাৰী, মাহীৰ ল'ৰা আৰু এইজনী হৈছে আমাৰ মৰমৰ মাহী। আৰু আহিয়েই মাহীয়ে একদম নাচিব লাগি গৈছে, ইমান ধুনীয়াকৈ নাচে নহয়। আৰু মাহীজনীও দেখিবলৈ খুব মৰম লগা হয় আমাৰ। নিজৰ বাৰ্থডে বেলুন নিজেই ফুলাইছে দেই। মেটি ইমান ডাঙৰ হৈছে, গুড গাৰ্ল। বঢ়িয়া। এয়া বাৰ্থডে প্ৰিপাৰেশ্যন চলি আছে। আজি আমাৰ মৰমৰ চুমচুমৰ বেটীৰ বাৰ্থডে হয়। আৰু এতিয়া কেক কাটিবৰ টাইম হ'ল। বেটী আকৌ কেকটো কাটিবৰ কাৰণে বৰ উৎপাত কৰিলে, গতিকে কোনো মানুহ নাহোঁতেই কেকটো কাটিব লগা হ'ল। এয়া মা, পাপা, বেটী আৰু মোৰ ডাঙৰ বা। তেনেকুৱা বাৰ্থডে বহুত ডাঙৰকৈ পতা নহ'ল, কাৰণ ভিনদেউ গাটো ভাল নাই। সেইকাৰণে দুজনমান মানুহক মাতি আৰু কেকটো কাটিলোঁ ঘৰতে। বঢ়িয়া। গুড গাৰ্ল। ককাক খুৱাই দিয়া। আমাৰ জয়ষ্ণৱকো খুৱাই দিয়া। মাহীক অলপমান খুৱাই দিয়া। মহাক খুৱাই নিজে খাই যায়। শেষত আমি গুৱাহাটী ঘূৰি যাবৰ কাৰণে পেকিং আৰম্ভ কৰি দিলোঁ। এয়াই এইকেইদিন বহুকেইদিন বৰ ভালদৰে সময়বিলাক পাৰ হ'ল। কেনেদৰে গ'ল গমেই নাপালোঁ। আহোঁতে যিটো উৎসাহত আহোঁ, যোৱাৰ সময়ত ঠিক ওলোটা হয়। বুকুখন একেবাৰে গধুৰ হৈ আহে। মা পাপাক এৰি আহিব লগা হয়, মনটো বেয়া লাগে। কিন্তু উপায় নাই, জীৱন এনেকুৱাই, এনেকৈয়ে চলি যাব লাগিব।
সুখ আৰু দুখ দুইটাই আছে। আৰু এয়া আমি নামৰূপ ষ্টেচনত পালোহি। ট্ৰেইনখনৰ কাৰণে ৰৈ আছোঁ। অলপ পাছতে ট্ৰেইন আহিব আৰু এইখিনি মা পাপাৰ মৰমৰ টোপোলা আমালৈ বান্ধি দিছে। এয়া আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল। ট্ৰেইনত উঠি গৈ আছোঁ দুয়োজনেই। আৰু এইফালে আমি ট্ৰেইনত অকণমানি মৰম লগা ছোৱালী এজনীক লগ পালোঁ আৰু তাই থকাৰ কাৰণে আমাৰ যাত্ৰাটো খুবেই হাঁহি ফূৰ্তিৰে পাৰ হ'ল। কেনেকৈনো গুৱাহাটী আহি পালোঁ আমি গমেই নাপালোঁ। তাই আমাক খুবেই হহুৱালে। আৰু এয়া নাৰিকলৰ পানী আৰু বাদামো অলপ খাই ল'লোঁ। আৰু তাই আমাক বিহু নামো গাই শুনালে। ইমান মৰম লগাকৈ বিহু গাইছে নহয়, তাইক দেখিয়ে মৰম লাগি গৈছে। আৰু এইফালে তাই বিহুও নাচি দিলে। চব জানে তাই, বিহু গাবও জানে, নাচিবও জানে, খুব এক্সপাৰ্ট হয়। এইদৰে আমি ভালে ভালে ঘৰ আহি পালোহি। আৰু মোৰ ভাল লগা দুখনমান ফটো এড কৰি দিছোঁ, আপোনালোকে চাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।